মিয়াৰ নামত ৰাজনীতি নকৰিবলৈ আজমলক সকিয়নি মিয়া পৰিষদৰ। মিয়াৰ নামত ৰাজনীতি নকৰিবলৈ এইবাৰ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক সকিয়াই দিছে অসম মিয়া অসমীয়া পৰিষদে। অসম মিয়া অসমীয়া পৰিষদৰ সভাপতি আব্দুল বাটানে দেওবাৰৰ বিয়লি বীৰ সিং জৰুৱা সমষ্টিৰ পদ্মেৰ আলগা বজাৰত এখন ক্ষুদ্ৰ সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত সাংসদ আজমলৰ বিৰুদ্ধে ৰুদ্ৰ ৰূপ ধাৰণ কৰে। নগাঁও জিলাৰ এখন জনসভাত প্ৰাৰ্থী আমিনুল ইছলামক মিয়া প্ৰাৰ্থী আৰু প্ৰথমবাৰৰ বাবে সাংসদ ভৱনত মিয়া MP যাব বুলি মন্তব্য কৰিছে। UDF প্ৰধান বদৰুদ্দিন আজমলৰ এনে মন্তব্যত জাগৰ খাই উঠিছে মিয়া পৰিষদৰ সভাপতিগৰাকী। তেওঁ কয়, কোনোদিনে মিয়াৰ সপক্ষে মাত নমতা আজমলে কিয় মিয়াৰ নামত ৰাজনীতি কৰিছে। মিয়া পৰিষদৰ সভাপতিগৰাকী আজমলক মুনাফিক আৰু বেইমান আখ্যা দি মিয়াৰ নামত ৰাজনীতি কৰাৰ অপৰাধত ডিঙিত গামোচালৈ আঁঠুকাঢ়ি মিয়া মুছলমান সম্প্ৰদায়ৰ লোকৰ ওচৰত আজমলক ক্ষমা বিচাৰিবলৈ আহ্বান জনায়। কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছোঁ। কাৰণ মই ইতিপূৰ্বে কেইবাটা ঠাইত মই অনানুষ্ঠানিকভাৱে গৈছোঁ, যেনেকুৱা ইয়াতে কাটলামাৰীত গৈছোঁ, কান্দাপাৰাত গৈছোঁ, তাৰপিছত আপোনাৰ আজি পদ্মৰেলগাত গৈছোঁ, ইফালে শিমুলতালাত গৈছোঁ, তাৰ চৌধুৰী বজাৰত গৈছোঁ। বিভিন্ন ঠাইত গৈ মই যিটো অনুভৱ কৰিছোঁ, যুৱচামৰ পৰা আৰম্ভ কৰি একেবাৰে মুখিয়াললৈকেও বহুতৰ পৰা এই দাবীটো হয়তো উত্থাপন হৈ আছে যে এই বাতেন ছাৰ আহিলে হয়তো আমাৰ এই অঞ্চলৰ এটা স্থানীয় লিডাৰ হিচাপে প্ৰতিষ্ঠিত হ'লে আমাৰ কাৰণে সুবিধা হ'ব। মানে এইবাৰ বদৰুদ্দিনে কৈ আছে তাৰমানে আলহাজ আমিনুল ইছলামক মিয়া MP হিচাপে সংসদত পঠাব বুলি মন্তব্য তেখেতে কৰিছে। আৰু তাতে এইটো মই দেখিছোঁ বদৰুদ্দিনে আমিনুল ইছলাম জিন্দাবাদ কোৱা মই শুনিছোঁ, আৰু কাৰো জিন্দাবাদ দিছে, কিন্তু এই কথাটো বদৰুদ্দিনে নকলে মিয়া জিন্দাবাদ। এয়া দুৰ্ভাগ্য। তাৰমানে তেখেতৰ ভিতৰত এটা আছে, বাহিৰত আন এটা আছে। গতিকে এইটো মুনাফিকি কেৰেক্টাৰ। গতিকে মই বেয়া পাইছোঁ। মিয়া পৰিষদৰ পৰা মই দুৰ্ভাগ্যজনক বুলি মই এক্সপ্ৰেছ কৰিছোঁ। আৰু এটা কথা হ'ল, তেখেতে 15 বছৰীয়া কালত কেতিয়াওতো মিয়াৰ নাম নললে, মিয়া শব্দ উচ্চাৰণ নকৰিলে। মিয়াৰ ইমান তুচ্ছ তাচ্ছিল্য হ'ল, অপমানিত হ'ল, নিৰ্যাতিত হ'ল, আৰু মিয়াক ইভেন বাংলাদেশ বুলিও কোৱা হ'ল, অবৈধ অনুপ্ৰৱেশকাৰী কোৱা হ'ল, সন্দেহযুক্ত নাগৰিক কোৱা হ'ল। তাৰপিছতো বদৰুদ্দিনতো মিয়াৰ পক্ষত মাত মাতা নাই। নিউজ এক্স ৰিপৰ্ট, নিয়মীয়া খবৰ।